নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ডিজিটেক চেনেলত অন্য এক নতুন ভিডিঅ'লৈ বন্ধুসকল আপোনালোকে গম পায় যে এতিয়া সকলো বেংকৰ একাউণ্ট নম্বৰৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো একেবাৰে প্ৰয়োজনীয় হৈ পৰিছে গতিকে এতিয়াৰ পৰা বেংকত গৈ শাৰী পাতি ৰৈ থাকি আপুনি আৰু আধাৰ লিংক কৰিব নালাগে এতিয়া আপুনি আপোনাৰ মোবাইলৰ পৰাই আধাৰ নম্বৰ বেংকৰ একাউণ্টৰ লগত লিংক কৰিব পাৰিব তেন্তে কেনেকৈ কৰিব লিংক দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই যায় তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ বন্ধুসকল আপোনাৰ মোবাইল নতুবা ডেস্কটপত গৈ যিকোনো ব্ৰাউজাৰ ওপেন কৰি আপুনি পাঞ্জাব নেশ্যনেল বেংক NPCI লিংক আপুনি লিখি সাৰ্চ কৰি দিয়ক আৰু সাৰ্চ কৰি অলপ সময় ওয়েট কৰক ওয়েট কৰাৰ পিছত আপোনাৰ সন্মুখত এটা পেজ ওপেন হৈ আহিব পেজটো প্ৰথম অপচনটো OTP বেসড আধাৰ সিডিং এণ্ড অথেন্টিকেশ্যন অফ একাউণ্ট এই অপচনটো আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত নেক্সট পেজত আপুনি ওপৰত থ্ৰীটা ডট মেনু বুলি আছে সেই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কেইবাটাও আপুনি অপচন দেখা পাব কিন্তু তলত স্ক্ৰল ডাউন কৰি চাওক আৰু আপডেট আধাৰ অপচনটোত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি চোৱাৰ পিছত আপুনি দেখা পাব ক্লিক হেয়াৰ ফৰ OTP বেসড আধাৰ সিডিং এই ক্লিক হেয়াৰ ফৰ OTP বেসড আধাৰ সিডিং এই অপচনটোত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ পেজ ওপেন হৈ আহিব আপোনাক মই পেজটো জুম কৰি দেখুৱাই আছো মোবাইলত যেহেতু অলপ সৰুকে দেখায় এই কাৰণে মই পেজটো যিমান পাৰো জুম কৰি আপোনাক দেখুৱাব চেষ্টা কৰি আছো এতিয়া আপুনি আধাৰ ৰিকুৱেষ্ট কেপচাৰিং এণ্ড ভেলিডেশ্যন থ্ৰু সিকিউৰ পেজ ওপৰত লিখা আছে তলত প্লিজ প্ৰভাইড বিলো ডিটেইলছ একাউণ্ট নম্বৰ ইয়াত আপোনাৰ PNB বেংকৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰিবলৈ কৈছে তাৰ আগতে এণ্টাৰ কৰাৰ আগতে আপুনি তলত উই সাজেষ্ট দ্য ফলোইং তলত স্টেপ 1 স্টেপ 2 স্টেপ 3 এনেকৈ কিছুমান সাজেশন দিয়া আছে এই সাজেশনখিনি আপুনি পঢ়ি পেলাই বুজক আপুনি কেনেকৈ কৰিব লাগে গোটেইখিনি আপুনি গম পাব বন্ধুসকল ভিডিঅ'টো কিন্তু আপুনি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব নহলে কিন্তু আপুনি আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিবলৈ অসুবিধা হ'ব সেয়েহে মই আপোনাক মনোযোগ দি ভিডিঅ'টো চাবলৈ অনুৰোধ জনাই আছো আপুনি এতিয়া একাউণ্ট নম্বৰটো এণ্টাৰ কৰক মই মোৰ বেংকৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰি আছো একাউণ্ট নম্বৰ এণ্টাৰ কৰা হলে আপুনি তলত কন্টিনিউ অপচনটো দেখা পাই আছে এই কন্টিনিউ অপচনটোত আপুনি ক্লিক কৰক কন্টিনিউ অপচনটো ক্লিক কৰাৰ লগে লগে আকৌ পেজটো আহিব আৰু আপোনাৰ মোবাইলত যিটো মোবাইল নম্বৰৰ সৈতে বেংকৰ একাউণ্টৰ লিংক আছে নতুবা ৰেজিষ্টাৰ হৈ আছে সেই মোবাইল নম্বৰটোত এটা OTP যাব আৰু সেই OTPটো আপুনি এণ্টাৰ OTP অপচনটোত এণ্টাৰ কৰি দিয়ক এণ্টাৰ কৰাৰ পিছত ইয়াত এণ্টাৰ কেপচা বুলি খালি ঠাই আপুনি দেখা পাইছে এই খালি ঠাইটোত আপুনি আপোনাৰ সন্মুখত ওলোৱা কেপচাটো আপুনি এণ্টাৰ কৰিব লাগিব আৰু কেপচাটো আপুনি এণ্টাৰ কৰি দিয়ক
কেপচা এণ্টাৰ কৰি আপুনি তলত ভেলিডেট অপশ্যনটো দেখা পাইছে, এই অপশ্যনটোত ক্লিক কৰি দিয়ক। তাৰ আগতে আপুনি তলত ছাজেশ্যনখিনি আপুনি পঢ়ি ল'ব পাৰে, কিন্তু গোটেইখিনি ছাজেশ্যন সেম, গতিকে এটা পঢ়িলেই আপুনি গোটেইখিনি গম পাব। এতিয়া আপুনি নেক্সট পেজ অপেন হৈ আহিছে আৰু তলত লিখা আছে প্ৰচিড ফৰ আধাৰ ভেৰিফিকেশ্যন। আপুনি এই প্ৰচিড ফৰ আধাৰ ভেৰিফিকেশ্যন অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আধাৰ ভেলিডেশ্যন থ্ৰু সিকিউৰ চেনেল, তলত আছে আধাৰ নাম্বাৰ /VID। আপুনি আধাৰ নম্বৰ নতুবা VID নাম্বাৰৰ জৰিয়তেও কৰিব পাৰিব। গতিকে আপুনি আধাৰ নাম্বাৰ লিংক কৰিব। আধাৰ নাম্বাৰটো আপুনি এই খালী ঠাইটোত এণ্টাৰ কৰি দিয়ক। আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ পিছত আপুনি তলত দেখা পাইছে গিভ কনচেণ্ট টু ইউজ আধাৰ ফৰ ভেলিডেশ্যন। আপুনি এতিয়া অপশ্যন দুটা আছে, ইয়েছ আৰু ন, গতিকে আপোনাৰ ভেলিড আধাৰ নাম্বাৰটো দিয়া হৈছে, গতিকে আপুনি ইয়েছত ক্লিক কৰি দিয়ক। ইয়েছত ক্লিক কৰাৰ পিছত আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়ক। কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজ আহিব। তাৰ আগতে আপোনালোকক এটা কথা কৈছোঁ যে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব। ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ অপেন হৈ আহিব, আৰু আপোনাৰ আধাৰৰ সৈতে যিটো মোবাইল নম্বৰ লিংক হৈ আছে তাত এটা OTP যাব, আৰু সেই OTPটো আপুনি এণ্টাৰ দ্য OTP এই অপশ্যনটোত ক্লিক কৰি দিয়ক, আৰু ক্লিক কৰি আপুনি তলত ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা মেছেজ অপেন হৈ আহিব, আৰু য'ত লিখা আছে গেটৱে PNB banking.in says I submit my Aadhaar number and voluntarily keep my consent to 1 2 3। এই গোটেই কথাখিনি ইয়াত লিখিছে, আপুনি এইখিনি পঢ়ি বুজি লওক, আৰু পঢ়ি আপুনি অ'কে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ ৰিচিভ অপেন হৈ আহিব, আৰু আপুনি ৰিচিভ অহা মানে আপুনি আপোনাৰ বেংকৰ লগত আধাৰ লিংক কৰা প্ৰচেছটো কমপ্লিট হৈ গ'ল। গতিকে এনেকুৱাকৈ আপুনি আপোনাৰ বেংকৰ সৈতে আধাৰ লিংক ঘৰতে বহি কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু